Hello friends, নমস্কাৰ, welcome back to Sikha's Corner. মই শিখাই লৈ আহিছো আপোনালোকৰ কাৰণে আজি এটা সৰু বিউটি টিপস আৰু বিউটি টিপসটো হৈছে বেবি ক্ৰীমনো কি সিসি ক্ৰীমনো কি আৰু বেবি ক্ৰীম আৰু সিসি ক্ৰীমৰ মাজৰ পাৰ্থক্যটো এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু প্ৰায়বিলাক মানুহে জানে বেবি ক্ৰীমনো কি সিসি ক্ৰীমনো কি কেনেকৈ ইউজ কৰিব লাগে জানে যিসকলে নাজানে তেখেতসকলৰ কাৰণে এই ভিডিওটো মই লৈ আহিছো তেতিয়াহলে জানো হকচোন বেবি ক্ৰীমনো কি আৰু সিসি ক্ৰীমনো কি বেবি ক্ৰীম হৈছে ব্লিমিচিং ব্লাম আৰু ইয়াৰ কাম হৈছে আপোনালোকৰ লাইট এটা কভাৰেজ দিয়ে আৰু ইয়াত ময়শ্চাৰাইজাৰ থাকে আৰু সানস প্ৰটেকচন আছে ইয়াত বেবি ক্ৰীমত আৰু আপোনালোকে ডেইলি ইউজ কৰিব পাৰে নৰ্মেল টু ড্ৰাই স্কিনৰ লোকসকলে বেবি ক্ৰীম ইউজ কৰিব পাৰে খুব বেছি অইলি লোকসকলে যদি বেবি ক্ৰীম ইউজ কৰে তেতিয়া আপোনালোকে খুব সোনকালে এই বেবি ক্ৰীমৰ কভাৰেজটো গুছি যাব আৰু ডেইলি ইউজ কৰিব পাৰে এটো আপোনালোকে বেবি ক্ৰীমটো এই এটা খুব কম কভাৰেজ দিয়ে কিন্তু মই গালত লগাই দেখাই দিম এতিয়া জানো হকচোন সিসি ক্ৰীম আৰু মই লেকমিৰ 925 সিসি ক্ৰীম লৈছো আৰু সিসি ক্ৰীম হৈছে মানে হৈছে কালাৰ কাৰেকচন আৰু ইয়াৰ কাম হৈছে এটা কভাৰেজ দিয়ে আপোনাৰ যাৰ দাগ আছে বা ডাৰ্ক সাৰ্কেল আছে আৰু যাৰ পিম্পলস থাকে বা ৰঙা ৰঙা দাগ থাকে বা কোলা দাগ থাকে তেখেতসকলে সিসি ক্ৰীম ইউজ কৰিব পাৰে ই এটা কভাৰ দিয়ে আৰু ইয়াত সান প্ৰটেকচনো আছে মই লেকমিটো লৈছো আপোনালোকে সিসি ক্ৰীম যিকোনো ল'ব পাৰে আৰু আপোনালোকে এটা ফুল কভাৰেজ পাব ফাউন্ডেশনতকৈ কম কভাৰেজ আপোনালোকে সিসি ক্ৰীমে পাব আৰু ইয়াতকৈ কম কভাৰেজ লাগে যদি তেতিয়াহলে আপোনালোকে বেবি ক্ৰীমৰ মাজত পাব আপোনালোকে কোনটো বিচাৰে মই এই দুইটাকে ইউজ কৰি দেখাই দিম বেবি ক্ৰীম লগাবনে আপোনালোকে সিসি ক্ৰীম লগাব আপোনালোকে যদি কনফিউজনত আছে তেতিয়াহলে আপোনালোকে এই ভিডিওটোৰ জৰিয়তে জানিব পাৰিব মই খুব সহজ ভাষাত কৈ দিছো যে আপোনালোকে যদি ফাউন্ডেশন নলগায় ফাউন্ডেশনটো খুব কভাৰ পায় খুব বেছি মেকআপ কৰা যেন লাগা সিসি ক্ৰীম লগাব পাৰে আৰু সিসি ক্ৰীমেও যদি খুব কভাৰেজ দেখায় তেতিয়াহলে আপোনালোকে বেবি ক্ৰীম লগাব পাৰে বেবি ক্ৰীম পন্সৰ লৈছো মই আপোনালোকক দেখাবৰ কাৰণে কিন্তু যিকোনো কোম্পানীৰ বেবি ক্ৰীম ইউজ কৰিব পাৰে সকলোৰে কাম একেই হয় পন্সৰ বেবি ক্ৰীমটো ভাল লাগে ভাল পাওঁ ইউজ কৰি আপোনালোকে ল'ব পাৰে বেবি ক্ৰীম কৰবাত যোৱাৰ আগত কি হয় আমাৰ ময়শ্চাৰাইজাৰ লগোৱাৰ পাছতে আমি নিজকে কোলা দেখো আৰু মোৰে হয় হেতু কৰবাত যাও আৰু ময়শ্চাৰাইজাৰ লগাই দিও ময়শ্চাৰাইজাৰ লগাৰ পাছত আমাৰ কি হয় কোলা কোলা দেখো স্পটবোৰ বেছিকৈ দেখা পোৱা যায় ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আৰু সেই কাৰণে আপোনালোকৰ এটা কম কভাৰেজ এটা লাইট মেকআপ লাগে তেতিয়াহলে বেবি ক্ৰীম বা সিসি ক্ৰীম যিকোনো এটা ক্ৰীম আপোনালোকে সিলেক্ট কৰিব মই আপোনালোকক বেবি ক্ৰীম এখন গালত লগাই দেখাই দিম আপোনালোকক বেবি ক্ৰীম আৰু সিসি ক্ৰীমৰ শেড এটাইহে হাতেৰে লগাই দেখাই দিম মই এতিয়া সিসি ক্ৰীম লগাই দেখাই দিম আপোনালোকক সিসি ক্ৰীম লৈছো
forget the day we met. You look so fly in your red Corvette. Your hair, your look, your everything. When I see it all, I knew that you were mine. I'm in love with your hair, your lips, your silhouette in the moonlight shine. With my love, you won't ever be alone, my summer love. Been waiting for you, my love. কভাৰেজটো অলপ বেছি দিছে বিবি ক্ৰীমতকৈ স্কিন কভাৰেজটো বেছি বিবি ক্ৰীম অলপ লাইট চিচি ক্ৰীমৰ কভাৰেজটো অকণ বেছি হয় পাউডাৰ দিয়াটো খুবেই জৰুৰী কিয়নো দিব লাগে নিদিলে আপোনালোকে বেছি দেৰি মেকআপটো ষ্টে নকৰিব তো আপোনালোকক দেখালো বিবি ক্ৰীমৰ এইটো হয় আৰু বিবি ক্ৰীমৰ অলপ কম হয় কভাৰেজটো অলপ মানে বহুতে কম হয় মোৰ এতিয়া কেমেৰা ধৰিব পৰা নাই চাগে বিবি ক্ৰীমৰ কম হয় বিবি ক্ৰীমতকৈ বেছি চিচি ক্ৰীমৰ কভাৰেজটো বেছি হয় আৰু ইয়াতকৈ বেছি কভাৰেজ লাগে যদি তেতিয়াহ'লে আপোনালোকে ফাউণ্ডেশ্যন সিলেক্ট যদি হেল্পফুল হৈছে বুলি ভাবিছে ভিডিঅ'টো তেতিয়া আপোনালোকে লাইক আৰু সাবস্ক্ৰাইব কৰাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ